পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈ চাব, কাৰণ এই ভিডিঅ'টোৰ যোগেদি দিব খুজিছোঁ হেল্পফুল জ্ঞান। সেইকাৰণে মোৰ চেনেলৰ নাম ৰাখিছোঁ হেল্পফুল টক্স। মোৰ চেনেলটো কিয় খুলিছোঁ? মোৰ চেনেলটো খুলিছোঁ এইটো কাৰণত যে ড্ৰাইভিং শিক্ষা মই উপলব্ধ কৰাম এই চেনেলটোৰ দ্বাৰাই। মানে কিছুমানে গাড়ী চলাব জানে, কিন্তু কিছুমানে নাজনা মানুহ আমাৰ সমাজত বহুত আছে। আৰু যিবোৰে জানে ক্লিয়াৰলি কিছুমান আইডিয়া নাজানে, তাৰ আইডিয়াবিলাকো মোৰ তাৰ পৰা পাব। এটা অতি শীঘ্ৰে মই এটা ড্ৰাইভিং শিক্ষাৰ কাৰণে এটা লেচন তৈয়াৰ কৰি আছোঁ। মই এই লেচনটো মই পাৰ্ট 1 পাৰ্ট 2 এনেকৈ দি যাম। চেনেলটো খোলা আৰু কেইটামান মোৰ কাৰণ আছে। সেই কাৰণকেইটা হৈছে আমাৰ সমাজত মানে বিশেষকৈ আমি বাহিৰত ঘূৰি থাকোঁতো, তো আমাৰ কিছুমান ঘটনা ঘটে। সেই ঘটনাবোৰ মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দিব বিচাৰিছোঁ। আৰু লগতে আৰু কেইটামান কাৰণ আছে। আমাৰ যে এক্সিডেণ্ট কিছুমান হয়, এক্সিডেণ্ট একচুৱেলি বহুত হয়, বহুত কাৰণত হয়। সেই কাৰণবোৰ মই উলিয়াই দিব বিচাৰিছোঁ আপোনালোকক যাতে কেতিয়াও এনেকুৱা ঘটনা নঘটে বা এনেকুৱা দুৰ্ঘটনা ৰাস্তাত নহয়, তাৰ কাৰণে আপোনালোকে সজাগ হওক অলপ। তাৰ কাৰণে মই চেনেলটোৰ যোগেদি আপোনালোকক কিছুমান ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। আৰু লগতে আপোনালোকে এণ্টাৰটেইনমেণ্টো পাব। মই মোৰ ভিডিঅ'বোৰ কেনেকৈ কৰোঁ? মোৰ ভিডিঅ'বোৰ মই ফ্ৰী টাইম উলিয়াই নিজৰ ডিউটি থকা টাইমত মই ভিডিঅ' নকৰোঁ, কাৰণ নিজৰ ডিউটিটো ইম্পৰ্টেণ্ট। মোৰ ঘৰ সংসাৰ আছে, ঘৰ সংসাৰ চলিব লাগিব। ভিডিঅ'টো টাইম উলিয়াই কৰোঁ। আৰু ভিডিঅ'বোৰ কৰোঁতে মই মোবাইলেৰে কৰোঁ। আৰু আপোনাৰ এইটো দেখিছেনে? এইটো হ'ল মোৰ বয়া মাইক এটা মই বহুত আগতে 1 বছৰ 1.5 বছৰ আগতে আনিছিলোঁ, এতিয়ালৈ চলি আছে ভালে মাইকটো। যদি আপোনাক এই মাইকটো লাগে তেতিয়াহ'লে আপুনি মোৰ ডিছক্ৰিপশ্যনত যাই কিনে ল'ব পাৰে। আৰু লগতে মোৰ লগৰ কিছুমান 2-এজন ইউটিউবাৰ আছে, তাৰে মাজত আজি এজন মোৰ লগত আহিছে, তো হেল্প কৰে মোক, বহুতো হেল্প কৰে। চাহিল হয়। আৰু এনেকুৱা আৰু 2জন আছে, সিহঁতেও একেলগে আমি কৰিলে মানে আমাৰ অলপ ভাল লাগে কৰি কিনে। অকলে কৰিলে অলপ প্ৰব্লেম হয়। সিহঁতে বহুতখিনি দেখাই দিয়ে বা মোক কিছুমান ভুল হ'লে শুধৰাই দিয়ে। ব্লগিং পাৰিলে দিব চেষ্টা কৰোঁ, কিন্তু এতিয়া ব্লগিং দি সিমান লাভ নাই, কাৰণ ব্লগিঙততো বহুত প্ৰব্লেম হৈ আছে। ৰাস্তাই ঘাটে একোৱেই নাই, আপোনালোকক দেখাম কি? এনেই বেকাৰ ব্লগিং কৰি লাভ নাই। ব্লগিং দিম আপোনালোকক, বহুত দূৰত যাম মই। আৰু আগতে যেতিয়া মই 14 চকা চলাইছিলোঁ তেতিয়া মই বহুত দূৰত গৈছিলোঁ। এয়া মণিপুৰৰ ৰাজধানী ইম্ফলৰ ষ্টেডিয়ামত গৈছিলোঁ এবাৰ মই। আৰু এয়া চাওক, কমলা বিকি আছোঁ মই। কমলা বেলেগৰ দোকান হয়, একচুৱেলি মোৰ নহয়, এনেই বহিছিলোঁ। আৰু এয়া চাওক, মই ঠাণ্ডা খাই আছিলোঁ, ক'লা গৰমৰ দিনত। আৰু এইখন মোৰ ফেভাৰেট হোটেল, মণিপুৰী চাংঘাই ধাবা, গোলাঘাটত আছে। আৰু এই চাওক খাদ্যবোৰ কেনে লাগিছে, বইল খাদ্য হয় চাওক। আৰু এয়া চাওক তৰমুজ, মিঠালাও, যি লাগে মই তৰমুজ লৈ লৈছিলোঁ গৰমৰ দিনতে। আৰু এইখন চাওক, গাড়ীখন ভাল লাগিছেনে চাওক। আৰু বহুত কিছু দেখা পাব আপোনালোকে। আগতে এইখনো চলাইছিলোঁ। এয়া চাওক, দালিৰ আঞ্জাত কচ মাছ দিছে, কচ মাছ দি এনেকৈ খাই চাওক। আপোনালোকে খাই পাইছেনে ক'ব। আৰু এয়া চাওক খাই আছে। মন্ত্ৰী বড়ো ঘৰ ক'ত? মেঘালয় বৰ্ডাৰ গুৱাহাটী। ট্ৰাইবেল চব্জি খাবি নেকি? ট্ৰাইবেল চব্জি বইল মাছ। হেল্ল' বন্ধুসকল, মই আজি চলাম এইখন 12 চকা গাড়ী, দেখি পাইছে নিশ্চয়। এয়া নাৰায়ণপুৰ 2019 এটা ভিডিঅ' মই দিছোঁ প্লে কৰি আপোনালোকক চাওক। মই এতিয়া 12 চকা চলাই আছিলোঁ নাৰায়ণপুৰত। তেতিয়া এইবিলাক মানুহবিলাক দেখিছিলোঁ, এতিয়াতো মানুহো দেখি নাপাওঁ, একো দেখা নাপাওঁ। লকডাউন। আৰু নেক্সট মই যেতিয়া লকডাউন খুলিব বা এনেকুৱা গোটেই সমাজখন ভাল হ'ব, আমাৰ পৰিস্থিতিবিলাক ভাল হ'ব, তেতিয়া মই আকৌ ব্লগিং কৰিব যাম। ব্লগিং কৰিলে আপোনালোকক দেখুৱাম, ধুনীয়া ব্লগ কৰিম মই। আৰু নেদেখা বস্তু কিছুমান আপোনালোকক দেখুৱাম। মোৰ আৰু এটা ডাঙৰ প্ৰব্লেম, মানে মই যেতিয়া গাড়ী লৈ ঘূৰি ফুৰোঁ, লখিমপুৰ, ধুবুৰী, বহুত নানান ধৰণৰ ঠাইত যাই তাৰে মানুহখিনিৰ লগত বহুত কথা পাতোঁ। মই কথা পাতি একচুৱেলি ভাল পাওঁ। মানুহৰ লগত কথা পাতিলে কিছুমান বেলেগ এটা ফিল আহে বা ভাল লাগে। সেইকাৰণে মোৰ নিজৰ ভাষাটো কওঁতে মানে সিহঁতৰ ভাষা
চেখা কেতিয়াবা অলপ কমি যায় আপোনালোকে যেতিয়া মই ভিডিঅ' বনাম মোৰ যেতিয়া ভাষাৰ অলপ চলপ ভুল হ'ব তেতিয়া আপোনালোকে এইটো ইগন'ৰ কৰি দিব কাৰণটো এইটোৱে যে আমি ঘূৰি ফুৰোঁ বহুত মানুহৰ লগত কথা পাতোঁ আপোনাক লগ পালে আপোনাৰ লগতো কথা পাতিম ৰাস্তাত নিশ্চয় কথা পাতিম আৰু বহুত কথা পাতিম এই ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু মই নেক্সট ভিডিঅ'লৈ অতি সোনকালে আহিছোঁ আপোনালোকৰ মাজলৈ তো আজিৰ কাৰণে ধন্যবাদ